নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আৰু এটা অন্য ভিডিঅ'লৈ। আৰু আপোনালোকে ইয়াৰ আগৰ ব্লগকেইটা মানে ভিডিঅ'কেইটা দেখিলে, এফালে দাদা আছিলে, দাদা চেনেলৰ কথা কৈছিলোঁ লাষ্ট ভিডিঅ'টোত। আৰু তাত আমি ভিডিঅ' কৰিলোঁ আৰু এতিয়া এফালে অলপ আহি আছোঁ। আৰু লাষ্ট যিখন গাড়ী আছিলে চুইফ্ট, সেইখন গাড়ী এতিয়া দাদাই চলাই আছে। চাওক কি মজা ব্ৰেণ্ড নিউ। কেনেকুৱা হৈ আছে চলাবলৈ? ধুনীয়া হৈছেনে? মজা হৈ আছে। এফালে চাওক কণ্ডিশ্যন। আৰু এতিয়া আমি এফালে গৈ আছোঁ। ইয়াত গৈ পেলাই কেইখনমান ট্ৰাক আছে, আপোনালোকক ট্ৰাকৰ কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম বোলো। পাই গ'লোঁ আৰু এটা অন্য ডিলাৰলৈ। আৰু আপোনালোকে এতিয়া ট্ৰাকৰ কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। ডিলাৰ একেটা মানে ট্ৰাকৰ ষ্টকটো থাকে, ইয়াতহে থাকে। আৰু এইফালে চাওক ট্ৰাকৰ এইখন। আৰু ট্ৰাকৰ এইটো চাওক কি ডবল ডবল ট্ৰাক আছে আপোনালোকে। আৰু ময়ো ভবা নাছিলোঁ মানে সৰু গাড়ী পায় বুলি ভাবিছিলোঁ। আৰু এতিয়া যেন ডাঙৰ গাড়ী এইফালে ইচাৰৰ পৰা ধৰি এইফালে মানে কি বম ডাঙৰ ট্ৰাক আছে দেখিছেনে? এইফালে ট্ৰাক আছে 1খন 2খন 3খন 4খন ট্ৰাক আছে। আৰু ট্ৰাককেইখন আপোনালোকে ল'বলৈ হ'লে কিমানত পৰিব, এখন ৰিফাইনেন্স হ'ব নি, আৰু কণ্ডিশ্যনটো কেনেকুৱা আছে আপোনালোকক সকলো দেখুৱাবলৈ চেষ্টা কৰিম। এইফালে এখন ট্ৰাক আৰু এইফালে এখন ট্ৰাক। আৰু ট্ৰাকৰ এইফালে বডি চডিটো আপোনালোকে ধুনীয়াকৈ একবাৰ চাই লওক বুজিছে। আৰু এটা সবিশেষ দাদাৰ লগত পাতিবলৈ চেষ্টা কৰিম। ট্ৰাকখনৰ দাম কিমান, ট্ৰাকখন কিমান চলিছে, আৰু লাষ্ট কিমানত আহিব, আৰু ৰিফাইনেন্সত ট্ৰাককেইখন ল'ব পৰা হ'ব নেকি। আপোনালোকে এফালে এখন পিছফালে এখন দেখিছে এই ট্ৰাকখন আপোনালোকে কিমানত আহিব এখন ট্ৰাক, আৰু কণ্ডিশ্যনটো কেনেকুৱা হৈছে? কণ্ডিশ্যনটো ক'বই নালাগে, ইঞ্জিন পূৰা চিল আছে, ইঞ্জিনটো খোলাই নাই। তো এইটো আপোনাৰ আইচাৰটো হয়, এইটো আইচাৰৰ ট্ৰাকটো হয়, আইচাৰ প্ৰ' 5016 মডেলটো। 5016 মডেল। আৰু এখন কিমানত আহিব? এইটো আপোনাৰ আমাৰ প্ৰাইচটো আছে 11,50,000। আৰু এইখন কিবা ৰিফাইনেন্সৰ সুবিধা হ'ব নেকি গাড়ীখন ল'ম বুলি ক'লে? ৰিফাইনেন্স হ'ব? ৰিফাইনেন্স এভেইলেবল আছে। আৰু এখন ভিতৰত কিছু পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কিমান চলিছে। ব'লক এইখন এখন ডাঙৰ ট্ৰাক, আমি ট্ৰাকৰ মাজত আহি গ'লোঁ। পৰিৱেশটো চাওক, ইয়াত চাগে সৰু ল'ৰা ছোৱালীবোৰে গোটেই খেলি মেলি গোটেই বালি উঠাই থৈছে বোলে, দেখিছেনে পৰিৱেশটো কি ধুনীয়া কণ্ডিশ্যন হৈ আছে। ধুনীয়া মানে একদম ইউজকাৰ লিখা হৈ আছে। আৰু আপোনালোকক ইয়াৰ আগৰ ভিডিঅ' দেখুৱালোঁ। আৰু বহুতকেইখন ট্ৰাক আছে, গোটেইখন যিহেতু কৰাটো সম্ভৱ নহ'ব, আপোনালোকক থুলমূলকৈ এটা ধাৰণা দিবলৈ চেষ্টা কৰিছোঁ একেটা ডিলাৰে। আৰু আপোনালোকে এইফালে মানে য'ত মানে গুদাম ৰাখে আমি তাত আহিলোঁ। এইফালে চবফালে ট্ৰাক, পিছফালে আছে ট্ৰাক, দেখিছে আপোনালোকে। আৰু ইয়াত আপোনালোকে কমাৰ্চিয়েল গাড়ী সকলো পাব। আপোনালোকে JCB লাগিলে, ডাম্পাৰ লাগিলে, যি গাড়ী লাগে আপোনালোকে তলত ডেছক্ৰিপশ্যনত থাকিব নাম্বাৰ, আপোনালোকে যোগাযোগ কৰিব। যিকোনো কমাৰ্চিয়েল আপোনালোকক গাড়ী যদি লাগে, মালটনা ইয়াতকৈ সৰু মালটনা গাড়ী হ'লেও মেজিক মেক্সিমামৰ পৰাই ধৰি আপোনালোকক সকলো ধৰণৰ যদি গাড়ী লাগে আপোনালোকে পাই যাব। আৰু ইয়াৰ আপোনালোকৰ ভিতৰৰ কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম ভিতৰ সেইটো। আৰু গাড়ীখনৰ সম্পূৰ্ণ লুকছটো এইটো ধুনীয়াকৈ চাই লওক। আৰু ভিতৰ ইঞ্জিনটো আপোনালোকৰ কিমান চলিছে আপোনালোকক দেখুৱাম। এতিয়া ভিতৰ পৰিৱেশ দেখুৱাবলৈ কিটো পৰিস্থিতি, সিফালে দেখুৱাই দিওঁ। সেইফালে কি আছে দেখিছেনে? সেইফালে মানুহ যাব নোৱাৰে। আৰু মই এইফালে ওলমি আছে। আৰু ইফালে ট্ৰাকৰ এইটো মিটাৰটো মিটাৰটো আপোনাৰ ৰানিং হৈছে 1,31,880। এতিয়া প্ৰাইচটো কিমানত আহিব এখন? কিমান আছিলে এইটো আপোনাৰ 2000। একচুৱেলি হেৰিটো মডেলটো মই গম নাপাওঁ, মানে গাড়ীটো আজি আহিছে, চ' এইটো প্ৰাইচটো অকণমান গম পাইছোঁ মই। এইটো প্ৰাইচটো আপোনাৰ 12 লাখ আছে। নেগচিয়েবল হ'ব আৰু এইখনৰ কণ্ডিশ্যনটো মজা হৈ আছে, কণ্ডিশ্যনটো ধুনীয়া হৈ আছে। আৰু ইয়াত এতিয়া ডেছক্ৰিপশ্যনত নাম্বাৰ থাকিব। আপোনালোকে ইয়াত কি গাড়ী এভেইলেবল পাব? কমাৰ্চিয়েল গাড়ীৰ ভিতৰত আপোনাৰ ডাম্পাৰ পাব, এইবিলাক চব আশোক লেইলেণ্ডৰ পাব, আপুনি আইচাৰ পাব, ট্ৰাক পাব, তাৰপিছত আপোনাৰ JCB লাগিলে JCB পাব, মানে চব ট্ৰেক্টৰ পৰ্যন্ত চব পাব। আপোনাৰ সৰু গাড়ী যদি কমাৰ্চিয়েল পেচেঞ্জাৰ লাগে দেন পেচেঞ্জাৰো পাব। 2 লাখৰ 3 লাখৰ ভিতৰতো পাই যাব। আপোনালোকে যোগাযোগ কৰিব। আপোনালোকক শ্বৰ্টকৈ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। কিমান ভাল পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব। আৰু এইটো অফাৰ অনলি RS মটৰেহে দি আছে, অইনে নাই দিয়া। আপোনালোকে সোনকালে যোগাযোগ কৰক। তলত ডেছক্ৰিপশ্যনৰ নাম্বাৰ থাকিব যদি গাড়ী এখন ল'বলৈ আপোনালোকৰ আগ্ৰহ আছে।